নমস্কাৰ, মই দীপক আৰু আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা লৈ আহিছোঁ আৰু আজি ভিডিঅ'টো হৈছে DY365 নিউজ চেনেলৰ ৰং বিচাৰি অনুষ্ঠানটি আৰু এই অনুষ্ঠানটি অনুষ্ঠিত কৰিছিল দেৰগাঁৱৰ জ্ঞানধাৰী চাৰিআলিত আৰু আমি গৈছিলোঁ সৃষ্টি সংগীত একাডেমীৰ ফালৰ পৰা এটা অনুষ্ঠানৰ বাবে আৰু ইয়াত লগ পালোঁ আমাৰ সকলোৰে মৰমৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আইলিতা বা। আজি বহুত ভাল লাগিছে কাৰণ মই যোৰহাটৰ ছোৱালী বুলি জানে আৰু লগতে আছিলে বহুতো সাংস্কৃতিক অনুষ্ঠান। আজিলৈ ইমানেই আৰু লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে সকলোৱে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।